নমস্কাৰ বন্ধুসকল, কেইদিনমান আগতে এইটো এটা পোষ্ট দিছিলোঁ, আপোনালোকে চাওক। এই পোষ্টটোত 4খন বাহন আছে। এখন অগ্নি নিৰ্বাপক বাহন, এখন এম্বুলেন্স, এখন আৰক্ষীৰ আৰু এখন সেনাবাহিনীৰ বাহন। চাৰিওটাখন বাহনে ইমাৰ্জেঞ্চিৰ বাহন, জৰুৰীকালীন বাহন। মই কুৱেশ্যন কৰিছিলোঁ যে এই ইমাৰ্জেঞ্চি চিটুৱেশ্যনত এই 4খনৰ ভিতৰত কোনখন বাহনক প্ৰথম ৰাস্তা এৰি দিয়াটো জৰুৰী বুলি প্ৰশ্নটো কৰিছিলোঁ। তো বহুতে বহু ধৰণৰ মোক উত্তৰো দিছে। আৰু আপোনালোকে কোনখন বাহন এতিয়াও কওক বা মনত ভাবকচোন, কোনখন বাহন প্ৰথম এৰি দিলে আপুনি ভাল বুলি ভাবে। আৰক্ষী বাহন জৰুৰী, ক'ৰবাত কিবা ক্ৰাইম হৈছে, আৰক্ষী বাহনক প্ৰথম এৰি দিব লাগিব ক্ৰাইম ৰখাবৰ কাৰণে। 2 নম্বৰতে সেনাবাহিনীৰ বাহনখন এৰি দিব লাগিব, যিহেতু জৰুৰীকালীন বাহন এখন। তেওঁৰ দেশৰ, আমাৰ ভাৰতবৰ্ষ, আমাৰ দেশখনক ৰক্ষা কৰিবৰ কাৰণে সিহঁতে যাব লাগিব, হয় নহয়। তাৰপিছত এম্বুলেন্সটো ইমাৰ্জেঞ্চি চবে জানে। তাত পেচেণ্ট থাকিব, বেমাৰী থাকিব। তেওঁক, সেই বেমাৰীজনক বা ৰোগীজনক হস্পিটেলত সময়মতে পোৱাটোৰ দায়িত্ব আছে, কৰ্তব্য আছে। সোনকালে পালে হয়তো পেচেণ্টজন বাচিব পাৰে, বেমাৰীজন ভাল হ'ব পাৰে। তাৰপিছতে আহিছে অগ্নি নিৰ্বাপক বাহিনী। জুই জ্বলিলে ইনফৰ্মেশ্যন যাব অগ্নি নিৰ্বাপক বাহিনীলৈ। অগ্নি নিৰ্বাপক বাহিনীয়ে পটাপট গাড়ী এখন পঠাই দিব, বা গাড়ী 2খন 3খন যিমান প্ৰয়োজন আছে সিমান পঠাই দিব। ঠিক আছে। এতিয়া আটাইতকৈ জৰুৰী কোনখন? আটাইতকৈ জৰুৰী এইটো সেনাবাহিনী আৰু পুলিচ। এই 2খন বাহিনী যদি আমি 5 মিনিটকৈ যদি দেৰিকৈ পঠাওঁ, ইমান ক্ষতি নহ'ব চাগে। কিন্তু যদি আপুনি এম্বুলেন্স এখন ৰখাই দিয়ে, তেতিয়া আপোনাৰ কি হ'ব? হয়তো ৰোগীজন মৃত্যুৰ মুখত পৰিব পাৰে। ৰেছপনচিবল কোন হ'ব? হয় নহয়? এম্বুলেন্সৰ মানুহবিলাকে হ'ব। গতিকে এম্বুলেন্সৰ মানুহবিলাকক যাব দিয়াটো উচিত। এতিয়া এম্বুলেন্স আৰু ফায়াৰ ব্ৰিগেড, অগ্নি নিৰ্বাপক বাহিনী কোনখন আগত যাব? সেইখনতো জুই লাগিছে, এনেইতো ওলাই নাহে, এনেইতো চাইৰেন নাই বজোৱা। সেইখনকো ৰাস্তা এৰি দিব লাগিব। কোনখন প্ৰথম যাব? এতিয়া শুনক, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। অগ্নি নিৰ্বাপক বাহিনী প্ৰথম যাব, যিহেতু অগ্নি নিৰ্বাপক বাহিনীক জুই জ্বলিছে বুলি ইনফৰ্মেশ্যন দিয়া গৈছে, আৰু সেইকাৰণে ওলাই আহিছে। যদি অগ্নি নিৰ্বাপক বাহিনী 1 মিনিটো যদি লেট হয়, তেতিয়া সাধাৰণ জুইৰ পৰা কিমান ভয়ংকৰ জুইলৈ উৎপন্ন হ'ব পাৰে, আৰু কিমান হাজাৰ ঘৰ জ্বলাই ধ্বংস কৰিব পাৰে, আৰু কিমান হাজাৰ মানুহৰ মৃত্যুৰ মুখত পৰিব পাৰে। এম্বুলেন্সখন যদি কেনেবাকৈ লেট হয়, ৰোগী এজন মানুহ মৃত্যু হ'ব। কিন্তু ফায়াৰ ব্ৰিগেড, যদি অগ্নি নিৰ্বাপক বাহিনী যদি লেট হৈ যায়, তেনেহ'লে এজন নহয়, তাতোকৈ অধিক হয়তো বহু হাজাৰ মানুহৰ মৃত্যু হ'ব পাৰে। গতিকে এজন মানুহৰ মৃত্যু ডাঙৰ নে হাজাৰ মানুহৰ মৃত্যু ডাঙৰ? কোনখন গাড়ী আপোনালোকে প্ৰথম পঠাব? আপোনালোকে নিজেই ভাবক। অ'কে, বাই বাই। নেক্সট